মানুহৰ জীৱনটো বৰ আচৰিত নহয়নে? কেতিয়াবা যদি হাঁহি আৰু কেতিয়াবা কান্দোন। আমাৰ জীৱনটো ঠিক ব্যতিক্ৰম নহয় কিন্তু। দুমাহ নহওঁতে আকৌ ল'লোঁ এটা নতুন ঠিকনা। কিছু নতুন মানুহৰ লগত চিনাকি হ'লোঁ দুদিনমানতে। আচলতে নতুন নহয়, পুৰণা মানুহকেই নতুন ৰূপত চিনাকি হ'লোঁ। যি আমাক বহু কথাই শিকাই থৈ গ'ল। আগতে নোপোৱা বহু অভিজ্ঞতা লাভ কৰিছোঁ। যাৰ ফলত আকৌ সলনি হ'ল আমাৰ ঠিকনা। নিয়তিয়েও কিন্তু কিছু নচোৱালে আমাক, কিন্তু উপায়নো কি আছে? নচোৱাইছে যেতিয়া আমিতো নাচিবই লাগিব, আমিনো কি? দুদিনমান আগতে আপোনালোকৰ বহুতে মোক প্ৰশ্ন সুধিছিলে, কিয় মই ভিডিঅ'বিলাক ৰেগুলাৰ দিয়া নাই। কাৰণটো হৈছে এইটোৱে। দুদিনমান ভৱিষ্যতৰ চিন্তা, বৈষ্ণৱৰ চিন্তাই মনটো বৰ উৰুঙা কৰি পেলাইছিলে। বৈষ্ণৱৰ দেউতাকে এটা কথাই কৈছিলে, একো নাই দিয়া, বৈষ্ণৱ ঠিকে আছে, তুমি ঠিকে আছা, মই ঠিকে আছোঁ, আমিকেইটা যেতিয়া ঠিকে আছোঁ। অকণমান লতিঘটি হৈছে আৰু, গতিকে আকৌ আগবাঢ়িলোঁ এটা হাঁহি মাৰি এটা নতুন পুৱাৰ সৈতে। কি ক'ত কেনেকৈ নুসুধিলে বেছি ভাল পাম, কিয় আমি আকৌ ঠিকনা সলাবলগীয়া হ'ল। অবভিয়াছলি এটা কথাটো আপোনালোকে বুজি পাইছেই চাগে, 2 মাহৰ পাছতে আকৌ ঘৰ চেঞ্জ। অবভিয়াছলি অকণমান ডাঙৰ ৰিজনে হ'ব, কিন্তু নুসুধিলে বেছি ভাল পাম। আৰু এতিয়া ঠিকে আছে, আৰু আমাৰ ঘৰ এতিয়া গ্ৰাউণ্ড ফ্ল'ৰত, সেইকাৰণে বেছি ভাল লাগিছে। মাটিৰ পৰশটো পাই থকা নিচিনা হৈছে। বহুত দিনৰ পৰা মই ভাবি আছিলোঁ, মানে ঘৰ গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ এইফালে মানে পাবলৈ অকণ দিগদাৰ হয়, ভাল। সেইকাৰণে এইবাৰ পাইছোঁ কিন্তু, আৰু আমাৰ বৈষ্ণৱে তাৰ ফলত বহুত বেছি হেপ্পী হৈছে। আৰু এইফালে পুৰা দেউতাকৰ লগত এতিয়া ক্ৰিকেট খেলি আছে। হা? কাইলৈ মাজুলীলৈ যাব এতিয়া। আৰু নতুন ঘৰত কেনেকুৱা লাগিছে? ভাল লাগিছে? আগৰ ঘৰটো ভাল আছিলে নে এতিয়া ঘৰটো বেছি ভাল? এইটো ঘৰ বেছি ভাল। এতিয়া ঘৰটো এতিয়া ব'লা খেলিবা ব'লা। কেনেকুৱা লাগিছে নতুন ঘৰত? বহুত ভাল লাগিছে। চোতালখন আছে কি ধুনীয়া। বহুতে মোক কমেণ্ট কৰিছিলে যে কিয় বা ভিডিঅ' দিয়া নাই, কিয় ইমান দিন ভিডিঅ' নাই দিয়া। একচুৱেলি ৰিজনটো এইটোৱে আছিলে, অকণমান প্ৰব্লেম চলি আছিলে। যিহেতু প্ৰব্লেমৰ সময়ত মানে ভিডিঅ'টো মই কৰা আছিলে, আগৰ ভিডিঅ'কেইটা যিকেইটা দেখিলে, কিন্তু এডিটিং কৰিবলৈ টাইম নোপোৱা নিচিনা হৈছিলে, সেইকাৰণে হৈছিলে। আৰু নেখেলো গৈ আছে। অকণমান মই খেলি লওঁ, তাৰপিছত কথা পাতি আছোঁ। এতিয়া বৈষ্ণৱক অলপমান খেলাই এফালে যাওঁ, যিহেতু ৰাসৰ সময়। চাই থাককচোন বাৰু। এভন ব্ৰেণ্ডটোৰ কথা আপোনালোকে বহুতে হয়তো জানেই, বিউটি প্ৰডাক্ট, তাতে আৰু বহুত কিবা কিবি বস্তু পায়। খুব বেছি ভাল বুলি কৈ থাকে মানুহে। ময়ো মানে মোৰ ফ্ৰেণ্ড এগৰাকীয়ে প্ৰডাক্ট কেইটামান দিছে মোক ইউজ কৰি চাবৰ কাৰণে, খুব বেছি ভাল পাইছোঁ। সেইকাৰণে আপোনালোকৰ আগত বুলি কৈ দিওঁ সেইকেইটা, যিহেতু আপোনালোকে কৈ থাকে স্কিন আৰু হেয়াৰ কেয়াৰৰ কথা। তাৰ ভিতৰত প্ৰথমটো হৈছে এইটো হৈছে এটা স্কিন চেৰাম হয়। স্কিন চেৰামে জানেই আপোনালোকে, যিটো নাইট ক্ৰীম বা ডে ক্ৰীমে যিটো কৰিব নোৱাৰে, সেইটো চেৰামে মানে স্কিনৰ ভিতৰলৈকে গৈ সেই কামটো কৰি দিয়ে। এই নিউ ৰেডিয়েন্স মেক্সিমাইজিং চেৰাম ভিটামিন চিৰ হয় এইটো। তাৰপাছতে এইবিলাক আছে 30 ml হয়, পাম্প ফৰ্মত আহিছে। এইটো হাতত লগাব পাৰে, মই এনেকৈ কমফৰ্টেবল হয়, যেনেকৈ কমফৰ্টেবল তেনেকৈ লগাব পাৰে। 1 ড্ৰপ, 2 ড্ৰপ, 3 ড্ৰপ, 4 ড্ৰপ, 5 ড্ৰপ, 5 টোপালমান এনেকৈ দি এনেকৈ মিলাই দিব লাগে। আজিকালি চেৰামবিলাক বহুত পপুলাৰ হৈ গৈছে, গতিকে সেইটো কাৰণে ময়ো বোলো ইউজ কৰি চাওঁ। মোৰ এইটো স্কিন চেৰামৰ ক্ষেত্ৰত কিন্তু এইটো মোৰ প্ৰথম। আৰু বিশেষকৈ এতিয়া ঠাণ্ডা দিন পাইছেহি, যিহেতু স্কিনটো মানে মইশ্চাৰ হৈ নাথাকে ন, ড্ৰাই হৈ যায়। মোৰো হয়, বিশেষকৈ ঠাণ্ডা দিনততো অইলি স্কিন বুলি ক'ব নোৱাৰি, নৰ্মেলতকৈ বেছি ড্ৰাইহে হৈ যায়। নৰ্মেল স্কিন বুলি কওঁ যদিও, সেইকাৰণে তাৰ কাৰণে এইটো মানে পাৰফেক্ট বুলি ভাবিছোঁ। আৰু এভনে কোৱাৰ মতে এইটো বোলে 2 নম্বৰ দিনাখনেই পূৰা ইয়াৰ স্কিনৰ গ্ল' এটা দেখিবলৈ পোৱা যায়, আৰু 15 ডেজ মানত ইয়াৰ মুঠতে প্ৰপাৰ ৰিজাল্টটো দেখিবলৈ পোৱা যায়। মই আজিৰ পৰা প্ৰায় 5 দিনমান লগাইছোঁ, ভাল ফল পাইছোঁ কিন্তু। আৰু ইয়াৰ দামটো হৈছে, ইয়াত চাব পাৰে আপোনালোকে, 1399 টকা। তাৰপাছতে এতিয়া চেৰাম ফাউণ্ডেশ্যন, এইটো খুব ভাল ফল পাইছোঁ, আপোনালোকে নিজেই ন'টিচ কৰিব। এতিয়া ইমানটো লৈ চাওঁ। এই ফাউণ্ডেশ্যনটোৰ স্পেচিয়েলিটি এইটোৱে যে মানে খুব কম কোৱান্টিটিত ইউজ হয়। মই অকণমান বেছিয়ে লগাই দিছিলোঁ বাৰু। বেলেগ ফাউণ্ডেশ্যনৰ ক্ষেত্ৰত মই মানে মিলাব নোৱাৰোঁ, ব্লেণ্ডাৰ যিহেতু মই ইউজ নকৰোঁ, গতিকে চেলেকা চুবিয়া নিচিনা হৈ থাকে, সেইকাৰণে মই নলগাওঁহে। কিন্তু এইটো ধুনীয়াকৈ লগাব পাৰিছোঁ, সেইটো বেছি ভাল লাগিছে। আৰু লগতে আছে SPF, যাৰ জৰিয়তে আমাৰ সূৰ্যৰ
মানে বেয়া ৰশ্মিটোৰ পৰা হাত সাৰিব পৰা যায় আৰু ইয়াৰ দামটো হৈছে 800 টকা 799 এভনৰ এটা মাস্কাৰাটো মই ইউজ কৰিছোঁ খুব ধুনীয়া হয় আৰু ৱাটাৰপ্ৰুফ মানে 100% ৱাটাৰপ্ৰুফ আৰু আপোনালোকে যদি বিচাৰে এই প্ৰডাক্টকেইটা ল'বৰ কাৰণে তেনেহ'লে এই দেখাই থকা নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে আৰু নহ'লে বা আপোনালোকে এভনৰ আণ্ডাৰত যদি কাম কৰিব বিচাৰে তেনেহ'লে ডিছকাউণ্টত আপোনালোকে এই বস্তুকেইটা ল'ব পাৰিব মুঠতে সকলোবিলাক জানিবৰ কাৰণে এই নাম্বাৰটোত কণ্টেক্ট কৰিব এডাল হৈছে কাজলডাল আৰু কাজলডালো ভাল পাইছোঁ মই লাষ্টলি এটা বস্তু দেখাইছোঁ এইটো হৈছে লিপষ্টিক আৰু লিপষ্টিক এইটো কালাৰ লৈছোঁ মই দেখিছেনে একদম বহি তলৰ পাইছেগৈ গৈ মানে ৰেড কালাৰ হয় ৰেড কালাৰ মানে মই এইটো কাৰণে ৰেড কালাৰ লিপষ্টিক প্ৰেফাৰ কৰোঁ কিয়নো মই মানে অকণমান ডেপ কৰি দেখিছে আপোনালোকে মই বহুত বেছি ডাৰ্ক লিপষ্টিক নলগাওঁ এনেকৈ কৰি এনেকৈ কৰি থৈ দিওঁ বহুত বেছি ডাৰ্ক দেখিলে মই বেয়া পাওঁ হ'লেও আজি আপোনালোকক দেখাবৰ কাৰণে অকণমান লগাই দেখাওঁ আৰু নেকি লগা আৰু এতিয়া যাওঁ আমি ৰাসৰ প্ৰেক্টিছত আৰু আপোনালোকে গম পাইছে অলৰেডি যে আমি গৈ আছোঁ মাজুলীত ৰাসলৈ সেইটো কাৰণে আমি আমাৰ বালিপাৰাটো পাতিছে ৰাস আৰু বহুত কাম আছে ৰিণ্টি ঘৰত সোমাই কিবা কিবি ল'বলৈ আছে আপোনালোকক সকলোবিলাক দেখাই থাকিম বলক আপোনালোককো লৈ যাওঁ আমাৰ বৈষ্ণৱে চাওকচোন গৰম কাপোৰ নিপিন্ধে ইমান দিগদাৰ কৰে ল'ৰা এয়া মৰম লগা ল'ৰাটো এইফালে চোৱা চা ইমান মৰম লগা ল'ৰাটোক বোলে চেণ্টা ক্লজ লাগিছে মুখখনত বেছি হেৰি নকৰিব মেকআপ অকণমান কৰিছোঁ এভনৰ প্ৰডাক্টকেইটাৰ কাৰণে এভনৰ প্ৰডাক্টবিলাক ল'ব পাৰে দেই আপোনালোকে খুব ভাল সঁচাকৈ ভাল পাইছোঁ কিন্তু মই নলগাওঁ যে ফাউণ্ডেশ্যন সেইকাৰণে আজি অকণমান লগাইছোঁ ডাঠকৈ লিপষ্টিক লগাইছোঁ সেইকাৰণে অকণমান বেছি কৰা নিচিনা লাগিছে ন জানমণি কেনেকুৱা লাগিছে দুইজনী অকণমান ইনষ্টাল কৰিবলৈ আমি শিৱসাগৰীয়া মানুহ গতিকে ৰাস বুলি ক'লে মানে আগৰ পৰা মানে একদম সৰুৰ পৰা ৰাস কৰিছোঁ এইবাৰ ফাইনেলি মাজুলী ৰাস চোৱাৰ সেইটো আশাটো পূৰ হ'বলৈ গৈ আছে আৰু আপোনালোকে যিসকল মাজুলীবাসী হয় তেওঁলোকে বহুতে কমেণ্ট কৰি আছে বাৰু মেছেজো কৰি আছে মোক আপোনালোকেও ক'বচোন যিসকলে চোৱা নাই আজি প্ৰথম চাইছে কোনখন ৰাস মানে মাজুলীৰ কোনখন ৰাস চাবলৈ বেছি ভাল হয় কোনখন সত্ৰৰ বাৰে সেইটো ক'বচোন আমি ক'ত গড়মূৰত চাম নেকি ন গড়মূৰত চোৱাৰ কথা ভাবিছোঁ আৰু ক'ব আপোনালোকে ক'ত চালে বেছি ভাল হয় মাজুলী যাবৰ কাৰণে বৈষ্ণৱ এক্সাইটেড নে জানমণি একদম এক্সাইটেড ফুল আমাৰ এখেত বৰ দূৰলৈ আহিছে ছোৱালীকেইজনী বৰ দূৰলৈ আহিছে আৰু আহি গ'ল এতিয়া ৰিণ্টি আৰু জিয়া চাওঁ জিয়াজনী ক'ত গ'ল জিয়াজনী আহি গ'ল আৰু এইজনী ৰিণ্টি এতিয়া যাওঁ ৰাসৰ প্ৰেক্টিছত আৰু আপোনালোকে বালিপাৰাৰ ৰাসলৈ আহিব কেতিয়া আছে 11-12 আছে আমি মাজুলীৰ পৰা আহি পাই যাবি চ' আহি পাই গ'লোহি এতিয়া আখৰাস্থলীত অকণমান ওপৰৰ পৰা দেখাম ভিডিঅ' কৰিবলৈ লাজ লাগে ধেৰ মানুহ আছে সেইকাৰণে অকণমান দেখাম আৰু এয়া পুতনা বধৰ আখৰা চলি আছে এতিয়া ভাল লাগিছে জিয়া ভাল লাগিছে ভাল লাগিছে প্ৰতি বছৰে আহে এই ৰাস মহোৎসৱ কিন্তু প্ৰতি বছৰে এক্সাইটমেণ্টটো কিন্তু একে থাকে এয়ে হৈছে আমাৰ অসমৰ মানে সক্ৰিয়তা বুলি ক'ব লাগিব এয়া চিনি পাইছেনে জিয়াৰ দেউতাক নেহাৰ আকৌ কংসৰ ভাও জুৰিছে কিন্তু ভবা নাছিলোঁ ইমান ধুনীয়া এক্টিং কৰিব বুলি সেইকাৰণে ধ্ৰুৱই একদম ওচৰত গৈ এক্টিংবিলাক কেপচাৰ কৰিছে চাওকচোন অকণমান
মানুহজনীয়ে কেমেৰা কৰি আছে দেই এতিয়া ঘৰ মানে নিজৰ ঘৰলৈ যোৱা নাই ৰিণ্টি ঘৰত সোমালোঁ মানে মাজুলী যাম গম পাইছে আপোনালোকে মাজুলীৰ কাৰণে প্ৰিপেৰেশ্যন পুৰা জোৰদাৰ চলি আছে আৰু আহিছোঁ ৰিণ্টি ঘৰলৈ কাপোৰ বিচাৰি মানে এই ওচৰতটো দেখিছে আপোনালোকে সেইদিনা পুৰা কাপোৰ আছে সেইকাৰণে আৰু লুকটো লাগি আছে ইয়াৰ এযোৰ পিন্ধিম বুলি সেইকাৰণে এই সোপা কাপোৰ একদম ৰিণ্টিহঁতৰ ঘৰৰ পৰা উলিয়াই লৈছোঁ একদম বেলেগ ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছে একদম আমাক ৰিণ্টিয়ে আজি পুৰা দেখাইছে আৰু নেহাৰৰ এক্টিং আপোনালোকে দেখিলে নাই সেইটো ক'ব দেই নেহাৰৰ মানে একদম মাইণ্ড ব্লয়িং এক্টিং বুলি ক'ব লাগিব দেই আৰু জিয়া যে এক্সপ্ৰেশ্যনটো আপোনালোকে ৰিলছত কেতিয়াবা মোৰ ৰিলছতো দেখি থাকে জিয়াৰ এক্সপ্ৰেশ্যনটো সেই দেউতাক যেনেকুৱা ছোৱালীও তেনেকুৱা হৈ গৈছে 6 তাৰিখে যাম ইয়াৰ পৰা 6 তাৰিখে গৈ আই থিংক 7 তাৰিখে 7 তাৰিখে আমি ৰাস চাম কোনযোৰ লাগে এই এক্সট্ৰাকে থৈ দিয়া আৰু মোৰ যে আকৌ এবাৰ কৈ দিছোঁ মই এতিয়া আইনা চাইছোঁ মেকআপটোক এভইড কৰিব মেকআপ মানে অলপমান কৈছোঁহে এভনৰ এইবিলাক কামাল আৰু ৰাসৰ পৰা আহি পাই গ'লোহি এতিয়া আমি জ্বলাম দিৱালীৰ একেবাৰে লাষ্ট এইখিনি যোৱাটো ভিডিঅ'ত মই দেখাইছিলোঁ যে বৈষ্ণৱ আহালৈকে দেখাই দিছোঁ প্ৰিপেৰেশ্যন ঘৰটোৰ একদম এইখিনি কাপোৰ একদম ধুনীয়াকৈ হেৰি কৰি আছে বিচনা ভৰ্তি হৈ আছে আৰু এইফালে এতিয়া জানমণিয়ে কাপোৰ জাপি আছোঁ কালি ৰাতি মই কৰি থৈছোঁ আধা তাৰপিছতে এতিয়া জানমণিয়ে কৰি আছে বাকী দেখাইছোঁ এতিয়া বৈষ্ণৱ আহিলে চাগে অলপ সেই জ্বলালে চা মই আহিবলৈ বিচাৰিছোঁ বৈষ্ণৱে উঠি ক'ত আছে চোৱা ক'ত উঠি আছে চোৱা হে অ' মা আৰু এতিয়া বস্তু পেকিঙৰ মাজতে এইফালে আহিছে প্ৰিপেৰেশ্যন চাবলৈ নেহাৰ আৰু ৰিণ্টি জিয়া এইফালে খেলি মেলি জীয়াই যে চুলি তুলি কাটি লৈছে আৰু কাইলৈ কোন যাব মই কম ৰ'ব আন্দাজটো কৰিছে চাগে মানুহে যাব আৰু মই ধুনীয়া পৰিয়াল এটাৰ লগত যাম ইহঁতি হেৰি কৰিবলৈ আহিছে এতিয়া এইখন কোন যাব বুলি এইযোৰ লৈ গৈছে কি কাৰণে লৈ গৈছে মাজুলী আমি যাম লৈ গৈছে ইহঁতি আৰু ফাইনেলি আজি যাবলৈ ওলাইছোঁ মাজুলীলৈ আৰু আপোনালোকে এইকেইদিন পুৰা বেছি এক্সাইটেড ভিডিঅ' আহি আছে বহুত বেছি ইনফৰ্মেটিভ প্লাছ এণ্টাৰটেইনিং বহুত ধুনীয়া ব্লগ আহিব আৰু কোন যাব কি কথা মই নেক্সট ভিডিঅ'টোত আপোনালোকক ক'ম এতিয়া গাড়ী ৰেডি হৈ গৈছে মাজুলী ৰাস দেখাম এবাৰ ভালকৈ মাজুলী ৰাস চাবলৈ আপোনালোকে নেক্সট ভিডিঅ'কেইটা চাব আৰু আজি ভিডিঅ'টো এডোখৰতে সামৰি দিব লাগিব পুৰা বেছি এক্সাইটেড ভিডিঅ' আহি আছে চাই থাকিব এইকেইদিন আৰু আজি ভিডিঅ'টো এইটো সময়তে সামৰি দিব লাগিব বহুত দীঘল হৈ যাব একেটা ভিডিঅ'টো চবটো দেখাব নোৱাৰোঁ ন গতিকে মুঠতে আৰু এটা পৰিয়াল যাব কিন্তু দেই মই বাৰ বাৰ কৈ আছোঁ সেইটো পৰিয়ালক দেখাম নেক্সট ভিডিঅ'টোত গতিকে চাই থাকিব আজি ভিডিঅ'টো ইমানেই ন বেবী কি ক'ব লাগিব এতিয়া মাজুলীত লগ পাম কৈ দিয়া হা লাইক শেয়াৰ সাবস্ক্ৰাইব আৰু নেক্সট ভিডিঅ'ত আমি লগ পাম মাজুলী